নগৰ চহৰ গাঁও সকলোতে কেৱল ভেকুলী আৰু ভেকুলী এই দৃশ্য দেখি সঁচাকৈ আচৰিত হ'ব আপুনি হয় এয়া কোনো এআই বা কৃত্ৰিম বুদ্ধিমত্তাৰে প্ৰস্তুত কৰা ভিডিঅ' নহয় এই সম্পূৰ্ণ সঁচা দৃশ্য এনেদৰে আকাশৰ পৰা বৰষুণৰ টোপালৰ দৰে সৰি পৰিছে লাখ লাখ ভেকুলী কি ঘৰ কি চোতাল কি ঘাইপথ সকলোফালে কেৱল আকাশৰ পৰা সৰি পৰা ভেকুলী আৰু ভেকুলী এই দৃশ্য হৈছে সাৰ্বিয়া 1873 আৰু 2005 চনৰ পাছত এনে দৃশ্য আকৌ দেখা পোৱা গৈছে সাৰ্বিয়া প্ৰকৃতিবিদৰ মতে এনে ভেকুলী বৰষুণৰ কাৰণ হৈছে ধুমুহাৰ সৈতে অহা তীব্ৰ বৰষুণৰ কাৰণে বিশাল বিশাল হ্ৰদ বা নদীত বসবাস কৰা এক বিশেষ প্ৰজাতিৰ ভেকুলী ওপৰলৈ জাপ মাৰে আৰু সমান্তৰালভাৱে বৰষুণৰ সৈতে অহা তীব্ৰবেগী ধুমুহাই ভেকুলীবোৰক বহুযোজন দূৰলৈ উৰুৱাই নিয়ে যাৰ ফলত ভেকুলী বৰষুণৰ সৃষ্টি হয় প্ৰকৃতিবিদৰ মতে এই ঘটনা বিশ্বত অতি দুৰ্লভ আৰু এনে দুৰ্লভ ভেকুলী বৰষুণ এবাৰ পুনৰ দেখা পোৱা গ'ল সাৰ্বিয়াত নিউজ ডেস্কৰ ৰিপৰ্ট অসম লাইভ 24 এক আচৰিত দৃশ্য বৰষুণৰ দৰে আকাশৰ পৰা সৰি পৰিল লাখ লাখ ভেকুলী নগৰ চহৰ গাঁও সকলোতে